ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সকলোৱে ভালে আছা? কোৱাচোন তোমালোকে ৰাতিপুৱা টোপনিৰ পৰা উঠি কি কৰা? তোমালোকে টোপনিৰ পৰা উঠিয়ে হাত মুখ ধোৱা, হয়নে? আৰু ইয়াৰ পিছত তোমালোকে স্কুললৈ আহোঁতে গা ধুই আহা, হয়নে নহয়? ইয়াত আমাক সকলোতে কি লাগে? পানী। পানীৰে আমি মুখ হাত ধুওঁ, গা ধুওঁ, হয়নে? আজি আমি পাঠ নং 5 পানী নামৰ পাঠটি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে? পানী আমাৰ বাবে অতি প্ৰয়োজন। সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে। আনকি পানী নহ'লে গছ-গছনিও জীয়াই থাকিব নোৱাৰে। কিছুমান উদ্ভিদ পানীৰ ওপৰতো হয়, যেনে পুনি আৰু মেটেকা। ছাত্ৰ-ছাত্ৰীসকল, আকৌ কিছুমান উদ্ভিদ আছে যিয়ে পানীৰ তলৰ বোকা মাটিতহে হয়, যেনে পদুম আৰু ভেট। ইয়াৰ উপৰি মাছ, কাছ, ঘৰিয়াল আদি পানীত থকা প্ৰাণী। তোমালোকে নিশ্চয় দেখিছা, পানী নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে, আনকি আমিও নোৱাৰো। সেইবাবে পানীক জীৱৰ প্ৰাণ বোলে। তোমালোকে কেতিয়াবা ভাবিছানে, পানী আমি ক'ৰ পৰা পাওঁ বাৰু? পানী আমি বৰষুণ, খাল, বিল, পুখুৰী, নদ, নদী, হ্ৰদ, জান-জুৰি, সাগৰ, মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে? মাটিৰ তলতো পানী থাকে। দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা নিজৰাৰ পৰা পাওঁ। এই যে আমি বৰষুণৰ পানী, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ, মহাসাগৰ, দমকল, কুঁৱাৰ পৰা পানী পাওঁ, এই সকলোবোৰে হৈছে পানীৰ উৎস। তোমালোকে দেখিছানে, শীতকালত পানীৰ উৎসবোৰ কমি যায়। পানী কমি যোৱাৰ কাৰণ কি বুলি ভাবা তোমালোকে? শীতকালত বৰষুণৰ পৰিমাণ কম হয় কাৰণেই পানীৰ উৎসবোৰত পানী কমি যায়। এতিয়া গম পালা? এবাৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ব্যৱহাৰ কৰা পানীখিনি পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি আৰু কৰি পেলাই পানীখিনি বচাব পাৰি, তলৰ ছবিকেইখন চাওঁ আহক। ফল-মূল, শাক-পাচলি, চাউল, দাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি, ফুল ৰোৱা টাবত দিব পাৰি। তলতো দেখিছানে? কাপোৰ আওডালা পানীখিনি নেপেলাই গা ধোৱা, ঘৰ, পকী চোতাল চাফা কৰা আদি কামত ব্যৱহাৰ কৰিব পাৰি। গতিকে আমি এনেদৰে পানী পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থব লাগে। ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে, যাতে পানীত আঙুলি বা হাত নালাগে। তোমালোকে জানানে নাই, পানী আমাক বহু ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। পানী আমাক খাওঁতে লাগে, ফুলনি বাগিচাত দিবৰ কাৰণে লাগে, কাপোৰ ধুবৰ কাৰণে লাগে, গা ধুবৰ কাৰণে লাগে, হয়নে নহয়? খেতি পথাৰত লাগে আৰু বিভিন্ন কামত আমাক পানী লাগে। পানী যে দূষিত হয়, কেনেদৰে দূষিত হয় বাৰু? তোমালোকে জানানে? পুখুৰীত গা ধুলে, কাপোৰ ধুলে, গৰু, ম'হ পানীত নামিলে আৰু লেতেৰা বস্তু পানীত পেলালে পানী দূষিত হয়। তোমালোকে দেখা কল-কাৰখানাৰ পৰা ওলোৱা পানী নদ-নদী, জান-জুৰি আদিৰ পানী দূষিত কৰে। ছাত্ৰ-ছাত্ৰীসকল, এনে পানী খালে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে, যেনে কলেৰা, টাইফয়েড, জণ্ডিছ, গ্ৰহণী আদি হ'ব পাৰে। গতিকে তোমালোকে পানী খাওঁতে সাৱধানে পানী খাবা। সদায় চাফা আৰু বীজাণুমুক্ত পানী খাবা। তো ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানতেই সামৰণি মাৰিছো। আকৌ নতুন এটি পাঠ লৈ তোমালোকৰ সন্মুখত আহিম। গতিকে আজিলৈ ধন্যবাদ।